Hello everyone, good morning. ইফালে আজি আকৌ নতুন এটা ভিডিঅ' আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। নমস্কাৰ জনাইছোঁ, মই পূজাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু বিহু পালেহি, বিহুৰ কাৰণে সকলো কাম কৰি মেলি আজৰি হ'লোঁ আৰু এফালে চুলি তুলিও ধুই আহিলোঁ। ৰাতিপুৱা যিহেতু সোনকালে উঠিলোঁ, আজি সোনকালে উঠি কাম চাম কৰি আজৰি। এইফালে এতিয়া 11:30 বাজিব হ'ল। আজি ভাবিছোঁ বজাৰ কৰিবলৈ যাম বুলি, তাকে বজাৰ কৰিবলৈ যাম। মা এতিয়া ভাত বনাই আজৰি হ'ল, কিন্তু মই আজি মঙলবাৰে যিহেতু মই আগৰ পৰাই মানি আহিছোঁ, সেইকাৰণে মঙলবাৰে নাখাওঁ। কাৰণে মই ভাবিছোঁ অকণমান দেখাই লওঁ, আমাৰ যিহেতু বিহুটোৱে মেইন হয়, বহাগ বিহুটো। সেইকাৰণে অকণমান আপোনালোকক আমাৰ ঘৰটো দেখাই লওঁ বুলি ভাবিলোঁ। চবফালে পৰ্দা চৰ্দা ধুই আজৰি যিহেতু। মই কাপোৰ এযোৰ কৰি আছোঁ। কাপোৰ কেইবাযোৰ অৰ্ডাৰ আছিলে, নিলে বাৰু। এইফালে এযোৰ কৰি আছোঁ আৰু এইফালে চাওক, ইয়াত দেখিছে, পুতলা এইফালে থৈ দিছোঁ ধুনীয়াকৈ। আৰু এনেদৰে কাপোৰবিলাক জাপি থৈ দিছোঁ আৰু চোফাটো একো কৰাই নাই, কাৰণ আজি যিহেতু বহুত বেছি বৰষুণ দিছে আৰু কালি মই পূৰা ৰ'দ দিয়া দেখি চব কাপোৰ ধুই মেলি এইফালে গোটেই চকী মানে কভাৰ চভাৰ চব ধুই মেলি আজৰি হ'লোঁ আৰু খিৰিকী এইফালে ঘৰ চৰ চব চাফা কৰিলোঁ। এইফালে এনেদৰে থৈ দিছোঁ আৰু এইফালে ইয়াত আছিলে কাপোৰখিনি আছিলে, মই এতিয়া জাপি মেলি আজৰি কৰিলোঁ। আৰু এইফালে সকলোতে মানে পৰ্দা নাই। নিজৰ ৰুমতো চব কেনেদৰে থৈছোঁ, কাৰণ বাহিৰৰ পৰা বেছি জিলিকি থাকিলে কাপোৰ কানি চেঞ্জ কৰিবলৈ দিগদাৰ হয়। সেইকাৰণে মানে এনেদৰে থৈ দিছোঁ। এয়া কাপোৰ ইয়াত থৈ দিছোঁ, দেখিছে নহয়। কাপোৰখিনি এই মাত্ৰ জাষ্ট নাও মানে ধুনীয়াকৈ চাপি কুচি আজৰি হ'লোঁ। আৰু ৰুমটো মানে বহুত কিবাকিবি হৈ আছে, সেইকাৰণে বেছিকৈ দেখুওৱা নাই। আৰু এফালে মা ৰুমটো অকণমান হেৰি হৈ আছে, যিহেতু কাপোৰ কানি ঢেৰ আছে। এইফালে দেখিছে, এই কাপোৰ সোপা এনেকৈ মই জাপি মেলি থৈ দিছোঁ। আৰু চব্জি তব্জি বনাই মেলি আজৰি হ'ল মা। সেয়া এইফালে মই যিহেতু আজি নাখাওঁ, সেইটো কাৰণে মই মানে বনোৱা নাই। আৰু মোৰ মানে কাপোৰ ধেৰ অৰ্ডাৰ আছে কাৰণে সেই কাপোৰ কৰি আছোঁ। মাহঁতে ভাত বনাইছে এইকেইদিন বাৰু, আৰু মই আজি ভাবিছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ, কাৰণ যিহেতু বজাৰলৈ যাম বুলি আপোনালোকক কৈছোঁৱে। বজাৰ যাম, কি আনো তেনেদৰে দেখাম বুলি ভাবিছোঁ। বিহু যিহেতু পালেহিয়ে, বিহু ব্লগ আপোনালোকৰ মাজলৈ আহি থাকিব। বিহু ব্লগ যিহেতু দিবলৈ আছে, সেইকাৰণে ভাবিছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ বুলি ভাবিলোঁ। ইফালে এয়া দেখিছে নহয়, ইমান বেয়া লাগিছে দেখিবলৈ। খালি মই ভাবিছোঁ ভিডিঅ'টো কৰি থওঁ বুলি, যিহেতু দিব লাগিব ভিডিঅ'টো, সেইকাৰণে কৰি থৈছোঁ। তাকে এতিয়া মই কিবা এটা খাই লওঁ, তাৰপিছত বজাৰলৈ যাম। যিহেতু মানুহজনো মানে আমাৰ দাদা মানুহজনো অহা নাই, তেওঁ ষ্টুডিঅ' গ'ল। ষ্টুডিঅ'ৰ পৰা অহাৰ পিছতহে আমি বজাৰলৈ যাম। ঠিক আছে, এতিয়ালৈ বাই বাই। দিব লাগিব 1100 ক'লে নহ'ব নহয়। কিমান দিব লাগিব? তুমি কোৱা, তোমাৰ ফালে আহিছোঁ, ময়ো ল'লোঁ, মাও ল'লে। আহি পালোহি এতিয়া ঘৰ, আৰু এইফালে দেখিছে বিহু বজাৰ। এইফালে মা বিহু বজাৰ কৰি আনিছোঁ। এইফালে আপোনালোকক দেখাই যাওঁ কি আনিলোঁ। যিহেতু বজাৰত আজি বহুত বেছি ভিৰ, মানুহ যিহেতু চবেই বিহু বজাৰ কৰিছে, সেইকাৰণে তাত একো ক'ব নোৱাৰিলোঁ। সেইকাৰণে ভিডিঅ' অকণমান কৰি আনিছোঁ বাৰু। তাকে দেখাই লওঁ কি আনিছোঁ। চাৰ্ট ইয়াত দেখিছে, সকলোৰে কাৰণে আনিছোঁ। এইফালে দাদাৰ কাৰণে আনিছোঁ, আৰু চাৰ্ট কেইবাখিনিও আছে। ইফালে পাপা, আমাৰ ঘৰৰ দেউতা, মুঠতে 5টা চাৰ্ট আনিছোঁ। ইফালে 5টা চাৰ্ট, আৰু এয়া হৈছে এখন পৰ্দা, এয়া। আৰু এয়া টপ দুটা আনিছোঁ, ভণ্টিহঁতৰ কাৰণে টপ দুটা আনিছোঁ। এইফালে মায়ে আনিছে, এইফালে মেট এইখন দেখিছে, যিহেতু বহুত বেছি প্ৰয়োজনীয় বস্তু মায়ে আনিছে, আৰু আমি
বজাৰ কৰি থাকোঁতে দেখিলে মায়ে এইফালে চাৰিখন আনিছে ব্লেক আৰু এইফালে আনিছোঁ দেওৰৰ কাৰণে চাৰ্ট এটা আনিছোঁ আৰু এইফালে পেণ্ট এটা আনিছোঁ এয়া এইটো পেণ্ট এটা আনিছোঁ এযোৰ কৰি দিম বুলি ভাবিছোঁ যিহেতু সেইকাৰণে তেনেদৰে তালৈ আনিছোঁ এইফালে আনিছোঁ মানুহজনৰ কাৰণে মই দিয়া নাই বাৰু দেই শহুৱেকে দিছে এয়া আনিছোঁ এইফালে আমাৰ পোৱালীজনীৰ কাৰণে আনিছোঁ আমাৰ মানে আগফালৰ ইলাবহঁতৰ পোৱালীজনীৰ কাৰণে আনিছোঁ ফ্ৰক এটা আৰু এইফালে ওচৰৰ বেটীৰ কাৰণে আনিছোঁ টপ এটা এইফালে আৰু আমাৰ ঘৰত যিহেতু মানে মাহঁতৰ ঘৰত দাদা এজন থাকে তেওঁ এইফালে আনিছোঁ এয়া 7যোৰকৈ বগা মানে কাপোৰ যিহেতু মই জানে আৰু সকলোৱে কৰি থাকোঁ কাম সেইকাৰণে ভাবিছোঁ বহাগ বিহুত সকলোকে কৰি দিয়া কাপোৰ এনেকৈ দিম বুলি ভাবিছোঁ 7যোৰ কাপোৰ আনিছোঁ এইকেইযোৰ 7যোৰ কাপোৰ এইফালে পাইছে চাগে চিল্কালেণ্ডৰ পৰা এইফালে 2যোৰ কাপোৰ আনিলোঁ শাহু বোৱাৰীৰ লগৰ 2যোৰ একে দেখিছানে মেটচ এইফালে মাৰ কাৰণে মাক দিছোঁ মই এযোৰ আৰু এযোৰ হৈছে পাপাই দিছে পাপা আৰু মায়ে দিছে যিহেতু এযোৰ কেঁচাপাত কটন বুলিয়ে কৈছে বাৰু এযোৰ কাপোৰ ল'লোঁ কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব এইফালে এযোৰ মাক দিছোঁ মই আমাৰ আগফালে পোৱালিটোৰ কাৰণে আনিছোঁ স্পৰ্টিং এটা এইফালে পেণ্ট আনিছে মায়ে দদৌ আকৌ মোৰ মানুহজনলৈ আকৌ দেৱৰলৈ সকলোৰে কাৰণে পেণ্ট আনিছে পাপালৈ পেণ্ট আনিছে এইফালেও আনিছোঁ মই এইখিনি যিহেতু বনাম বুলি কৈছিলোঁ যে তাৰ এইখিনি বস্তু হয় এইখিনি উলিয়াই নেদেখাওঁ আৰু আপোনালোকক ইয়াত দেখিছে নাই নাইটি এইটো এটা আৰু এটা এইটো দুটা মায়ে লৈছে এটা মালৈ লৈছে এটা মোলৈ লৈছে আৰু লাষ্টত এইখন আছে আমাৰ ডাইনিং কভাৰ যিহেতু সকলোৱে কাপোৰ চেঞ্জ কৰোঁৱে লওঁ সেইকাৰণে ডাইনিঙৰো কাপোৰ এখন আনি দিছোঁ আৰু সৰু বজাৰ সামৰণি ধন্যবাদ থেংক ইউ বাই